অহাকালি আমি যামগে মানে অহাকালি মানে ৰাতিপুৱা মানে ৰাতি 2টামান বজাতে উঠিব লাগিব। সেই বস্তুবিলাক পেকিং কৰি লৈছোঁ। মানুহজন আৰু আমাৰ বাইদেউৰ মানে অকল হোৱা ধান্দা, মোক অকণো হেল্প কৰা নাই। দেখিছেনে চববিলাক ভৰাওঁতে মোৰ হাত ডিঙি চব বিষ হৈ গৈছে। কৈছোঁ আৰু মই তহঁতৰ লগত আছোঁ আৰু যেনে তেনে উপায় নাই বুলি। ভিডিঅ'টো দেখিলে পিছত গালি দিলেও মোৰ উপায় নাই, তাৰ সঁচা কথা কৈ দিছোঁ আৰু। কালিৰ পৰাই সুন্দৰ পৰিৱেশ, মনটো খুব ভাল লাগে ইয়াত। বেমাৰ হৈ থাকিলেও মানে যেন বেমাৰ হোৱা নাই, এইবিলাক দেখি দুখবোৰ চাগে পাহৰোঁ, কষ্টবিলাক অনুভৱ নহয়। ঘৰলৈ গৈ ছোৱালীজনী এৰি অহা আজি এমাহমানেই হ'ব হ'ল আৰু। তাইও চাগে আমনি পাইছে, ভাই গ'লে মনত পৰিছে। দুয়োটাই ভিডিঅ' কলিং কৰে, থাকিব। যোৱাৰ আগতে গধূলি সময়ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। অহাকালিৰ পৰা এইটো পৰিৱেশ আমি নাপাম। মানে আপোন ঘৰলৈ যাম, য'তেই নাথাকোঁ কিয় ঘৰখনৰ সমান মানে ক'তোৱে হ'ব নোৱাৰে। আৰু কাইলৈ যিহেতু মই মোৰ নিজৰ জন্ম হোৱা ঘৰখনলৈ যাম, গতিকে আৰু অলপ বেছি ভাল লাগি আছে। যিহেতু মা আৰু পাপাই চাগে মানে মনত নেদেখালৈকে অলপ হ'লেও মানে মনটো অস্থিৰ হৈ আছে, মই কেনেকুৱা ৰূপত বা আছোঁ বুলি। ব'লা, লাহে লাহে যাবা দেই। ব'লা। ব'লা। तुझे याद कर लिया है, तुझे याद कर लिया है, आयत की तरह। So we are going to ৰাতিপুৱা 2টা বাজি গৈছে, আমি যাবলৈ ওলাইছোঁ। বহুদিনৰ মোৰ প্ৰায় এমাহমানৰ বিৰতিৰ পাছত ঘৰলৈ যাব ওলাইছোঁ। যোৱাৰ আগতে এতিয়া প্ৰায় 3 বাজি গৈছোঁ, আমি গৈ আছোঁ এয়াৰপৰ্টৰ অভিমুখে। তামাম টোপনি ধৰিছে, যিহেতু কালি ৰাতি হোৱা দেৰি হ'ল। দেৰি হোৱাৰ কাৰণ মিষ্টাৰ, বাকী কোনো নাই। যাবলৈ আছে, ওলাই নাযাবলৈ, কিন্তু কালি ৰাতি ওলাই গৈ 10:30মান বজাত ঘৰত সোমাইছে। আহি আকৌ মানুহ এজন লৈ আহিছে ৰুমলৈ, লেকচাৰ মাৰোঁতে নাযায়। আমাৰ টোপনিবিলাক ক্ষতি হ'ল আৰু উপায় নাই। এয়া আমি পাই গ'লোঁ এয়াৰপৰ্টলৈ। ভাল লাগে মোৰ এই ফুলখিনি যে কাৰণে কাগজ ফুল। আমি পাই গ'লোঁ আৰু 3 বাজি গৈছে। $43 নাম্বাৰ আছিলে গেটখন ন, ইণ্ডিকৰ নহয়, ইণ্ডিকৰ কথা কৈছোঁ। মানুহ Dubai, America going yeah? इंटरनेशनल है क्या ये वाला? हाँ, इंटरनेशनल। अच्छा डोमेस्टिक जाना है। to domestic. Out of country is no this yeah out of country जाता है इंटरनेशनल এইটো দেখিবলৈ বহুতখিনি হয় নে? তেতিয়া হ'লে সেইখন আছিলে, এতিয়া কনষ্ট্ৰাকশ্যন হৈ গৈছে।
এই আমি আহোঁতে শুনে গতিকে ডমেষ্টিক্স এতিয়া আমি বৰ্ডিং পাছ বনাই আছোঁ মানুহজনৰ কাৰণে। সম্পূৰ্ণ 2 ঘণ্টা জাৰ্ণি কৰাৰ পাছতে আমি কলকাতা বিমানবন্দৰ আহি উপস্থিত হৈছোঁ। অকণমানো শুব মই নাপালোঁ নোৱাৰিলোঁ, বিশেষকৈ বিষত ডিঙিটোৰ বাবে বহুত কষ্টকৰ হৈছে আৰু যাবলৈ আছে। খুব ভাগৰ লাগিছে। চেন্নাইৰ পৰা আমি কেলকাতা আহি পালোঁ, 7:30 বাজি গৈছে। ভাগৰ লগাৰ কাৰণে আমি স্কেলেটাৰত উঠিলোঁ। ইয়াতে আমি 3 ঘণ্টা ৰ'ব লাগিব, যিহেতু আমাৰ ফ্লাইট আছে 11টাত আৰু 10:30 বজাত বৰ্ডিং হ'ব আমাৰ। ইয়াতে সম্পূৰ্ণ 2.5 ঘণ্টা ৰ'ব লাগিব আমি। 2.5 ঘণ্টা 3 ঘণ্টাই ৰ'ব লাগিব। এতিয়া আমাৰ বাইদেউ দেখিছেনে